SEBAত সাধাৰণতে আমাৰ যেটো পাছ পাৰ্সেন্টেজ এইটো 30 এৰাউণ্ড হয় আৰু তাৰ পিছত শিক্ষামন্ত্ৰী বা চৰকাৰৰ লগত আলোচনা কৰি SEBAই প্ৰায় 65% লৈকে লৰাক পাছ কৰায় তাৰমানে একচুয়ালি পাছ কৰিব লাগে 22% লৰা কিন্তু পাছ কৰাই দিয়া লৰাক প্ৰায় 65% ধৰক 25-30% লৰা পাছ কৰিছে ৰিজাল্টটো আমি 65 কৰিছো পাছ কৰা নহয় সেই ধৰণে ফাৰ্স্ট ডিভিজনো এনেকৈ বাঢ়ি আছিল ষ্টাৰো বাঢ়ি আছিল মানে গোটেই চেইনটো বাঢ়ে গতিকে সবকে 20 নম্বৰ দিওতে সবৰে ৰিজাল্টটো বাঢ়ি আছিল তেনেকৈ আমি যিজন লৰাক আমি লৰাজনে হয়তো ফাৰ্স্ট ডিভিজন পোৱা বুলি মনত ভাবিছে হায়াৰ সেকেন্ডাৰী পোৱা বুলি ভাবিছে তেওঁ তেনেকৈ ষ্ট্ৰেংথ আছে মনটোত যে মই ফাৰ্স্ট ডিভিজন পাইছো কিন্তু আসলতে তাৰ লগত যে যিখিনি ওপেন গ্ৰেজ দিয়া যায় হেতু লিখি থোৱা যায় তাৰমানে এইখিনিৰ পিছতো লৰা পাছ নকৰে তেতিয়া +-2 বা +-3 তেনেকৈ দিয়া যায় কিন্তু বাকি যে এটা হিডেন গ্ৰেজ কোনেও ক'ব নোৱাৰাকৈ গ্ৰেজ নম্বৰ এটা দিয়া যায় সেই কথাটো আমি কোনেও গম নাপাওঁ ময়ো গম নাপাওঁ আপুনিও গম নাপায় দেউতাক মাকেও গম নাপায় অকল SEBAৰ যিখিনি কমিটি সেই কমিটিখিনিয়ে গম পায় যে আমি কিমান নম্বৰ গ্ৰেজ দিলো এইবাৰ আমাৰ SEBAৰ অধ্যক্ষই মোক আকৌ সুধিলে যে স্যাৰ আমাৰ পাছ পাৰ্সেন্টেজ 22-25 তেনেকুৱা হ'ব আমি কিমানলৈকে বঢ়াই দিম তেতিয়া মই কলো যে এটো কেনেকৈ বঢ়োৱা যায় বুলে নহয় সৰকাৰে এটা ঠিক কৰি দিয়ে 64% হ'ব লাগে 65% হ'ব লাগে আৰু সৰকাৰে যেটো ঠিক কৰি দিয়ে সেইটোৱে আমি SEBAত পাছ কৰাও আৰু তেনেকৈ আমি মাৰ্কশিট খিনি ৰিভাইজ কৰা যায় আৰু তেনেকৈ লৰাক পাছ কৰাই দিয়া যায় এতিয়া এই বিষয়টোৰ ফলত কি হৈছে যে আমি ভাবো 65% পাছ কৰিছে আমি ভাবো 64% পাছ কৰিছে কিন্তু আসলতে শিক্ষাৰ মানদণ্ডটো 22-23-24%তে ৰখি আছে গতিকে এইবাৰ আমি গোটেই বিষয়টো আসলতে গ্ৰেজ দিয়া উচিত নে অনুচিত বা গ্ৰেজ প্ৰদান কৰা বিষয়টো ভাল নে বেয়া আমি কৰিব লাগে নে নাই এই বিষয়টো আমি কেবিনেটত আলোচনা কৰি এখন শিক্ষাবিদসকলৰ কমিটি এখন আমি বনাব খুজিছো আৰু তেওঁলোকৰ অনুমোদন হোৱাৰ পিছতহে আমি এই গোটেই বিষয়টোত আগবাঢ়িব খুজিছো